কবিতাৰ শিৰোনাম ধৰকিতাৰ কথাৰে কথা বিশাল ভাৰ্কৰ আবৃত্তি শিখাৰাণী ঠাকুৰীয়া। সময় সন্ধিয়া নমাৰ আগে আগে দেউতা কামৰ পৰা আহি পোৱাত পলম হোৱাই ঘৰৰ গাইজনীৰ বাবে মই ঘাঁহ আনিবলৈ গৈছিলোঁ। সকলো মানুহ নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছিল। মই তেতিয়া ঘৰলৈ উভতিছিলোঁ। সন্ধিয়াটোৰ কুচনাত বেলিটো ডুবিছিল। মনটো কাল সন্ধ্যাটোৰ কলা ডাৱৰে আগুৰি ধৰা নিচিনা লাগিছিল। ঠিক সেইখিনি সময়তে মই ঘৰ পাওঁ পাওঁ হওঁতে চাৰিটা বাসন্তই মোক আগুৰি ধৰিছিল। টানি লৈ গৈছিল মোক জনশূন্য এন্ধাৰলৈ। তাৰে এজনে জোৰকৈ মোৰ হাত ভৰি ৰছীৰে বান্ধিছিল আৰু আনজনে মোৰ মুখত গবা মাৰি ধৰিছিল। মই যিমান পাৰোঁ সিহঁতৰ পৰা পলাবলৈ যত্ন কৰিছিলোঁ, কিন্তু মোৰ শৰীৰত সিমানখিনি শক্তি নাছিল। মনৰো সকলো শক্তি হেৰাই গৈছিল সেই সময়ত। যেন মই কি কৰিম কি নকৰিম। সিহঁতৰ এজনে মোৰ মুখৰ ওচৰলৈ আহিছিল আৰু মই সিহঁতৰ মুখত মদৰ গোন্ধ পাইছিলোঁ। কাষতে এজনে চিগাৰেট জ্বলাই ফু মাৰিছিল মোৰ মুখলৈ। সেইবোৰৰ গোন্ধ একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। এজনে নিজৰ থুতুৰিটো মোক গালত লগাই দিছিল। তাৰ পিছতে মোক বাসন্ত কেইজন। সিহঁত কেইজনে মোৰ যৌৱনৰ সুযোগ ল'বলৈ চেষ্টা কৰিছিল। সিহঁতক কান্দি কান্দি মই কাবু কৰিছিল। তাৰ পিছতো সিহঁতে বুজিব চেষ্টা নকৰিলে। সিহঁত কেইটা মানুহ নাছিল, যন্ত্ৰৰ দৰে আছিল। সিহঁত অশালীন ভাষাৰে মোক গালি পাৰিছিল। মোক মাৰি পেলাব বুলিও মোৰ গালত ব্লেড ফুলাইছিল। মোক ক্ষমা কৰি দিবা। মই বুজিব বাকী নাছিল সিহঁতৰ স্বাৰ্থ, কিন্তু মই মোৰ প্ৰাণৰ ভয়ত আৰু জীয়াই থকাৰ হেঁপাহত সকলোৰে লগত এপলক হাঁহিবলৈ সিহঁতক এৰি দিছিলোঁ মোৰ সৰ্বাংগ। সহ্য কৰিছিলোঁ সকলো। সিহঁত কেইটাই কিছু সময়ৰ পিছতে মোক অকলে এৰি আহিব খুজিছিল। এইবোৰ কথা বেলেগক কম বুলি এজনে বাকী কেইজনক কৈ উঠিছিল আৰু লগে লগে মোৰ জিভাখন গালত ওলাই দিয়া ব্লেডখনেৰে কাটি পেলাইছিল। বহুত দুখ পাইছোঁ বহুত। মই জীয়াই থকাৰ হেঁপাহতে সিহঁতৰ অশ্লীলতা সহ্য কৰিছিলোঁ। কাকো একো নকওঁ বুলিও কথা দিছিলোঁ সিহঁতৰ আগত। তাৰ পিছত সিহঁতে মোৰ কথা বিশ্বাস নকৰি মোৰ কঁকালত কোবাইছিল আৰু জিভাখনো কাটি পেলাইছিল। সঁচাকৈ মই বিশ্বাসৰ যোগ্য নাছিলোঁ নেকি? কোৱাচোন মই এতিয়া তোমালোকৰ ছোৱালীয়ে নহয়, সমাজৰ দৃষ্টিত এগৰাকী ধৰ্ষিতা হিচাপেও চিনাকি হওঁ। মই উঠিব চেষ্টা কৰিছোঁ যদিও পৰা নাই হয়তো। সিহঁতে ৰাজহাড় গানো ছিঙি পেলাইছিল। সিহঁতে মোক অকলে এৰি গুচি গ'ল এই জংঘলৰ মাজত। এই এন্ধাৰ ৰাতি মই চিঞৰিবও নোৱাৰোঁ। মোৰ জিভাখন সিহঁতে কাটি পেলালে সেই মানুহ ৰূপী দানৱ কেইজনে। মোক বিচাৰি আছো চাগে তহঁতে। এনেকৈ নিষ্ঠুৰ নিশাৰ এন্ধাৰৰ বহু সময় গুচি গ'ল। বহু সময়ৰ পিছত দুজনমান মানুহ আহিছিল। কেনেকৈ কি খবৰ পালে নাজানো,
পুলিচো আহিছিল। কিছু সময়ৰ পিছতে মোক হস্পিটেললৈ লৈ গ'ল। মা, মই এতিয়া সাহস পাইছো। ভালে ভালে ঘূৰি আহিম হস্পিটেলৰ পৰা। দেউতাক আৰু এতিয়া চিন্তা কৰিব নিদিবা। মই উভতি আহিম মা। হস্পিটেলত এতিয়া এডমিট কৰালে। কিছু সময় পিছতে মই মোৰ মৃত্যু নিজেই যেন দেখিছিলোঁ। আৰু সেয়াই হ'ল। অৱশেষত ডক্তৰে মোক মৃত বুলি ঘোষণা কৰিলে মা। মই যাওঁগৈ দে। তহঁতে ভালকৈ থাকি ভাইটি চা। শেষত এইখিনি কৈয়ে অসহায় মনীষা বাল্মীকি আমাৰ মাজৰ পৰা বিদায় ল'লে হস্পিটেলৰ বিচনাত। আজি মনীষা ধৰ্ষণ হোৱা নাই। দেশত প্ৰতিগৰাকী নাৰীৰ ধৰ্ষণ হৈছে। স্বাধীনতাৰ ধৰ্ষণ হৈছে। ভাৰত মাতাৰ ধৰ্ষণ।